যিমানখিনি মানুহ আহিছে বিক্ৰম দাৰ ওচৰত কেতিয়াও নিৰাশ হৈ নাযায় আচলতে। মই মানে ভাবোঁ এইটো গেৰেণ্টি দি ক'ব পাৰোঁ আচলতে, চেম্বাৰৰ পৰা ওলাই গ'লেই 100% আপোনালোকে উপকাৰ পাব বা উপকৃত হ'ব। সেইটো মোৰ গেৰেণ্টি, সেইটো অৰুন্ধতী ভানুপ্ৰিয়াৰ ফালৰ পৰা গেৰেণ্টি। যাদু সম্ৰাট বিক্ৰম, মই বিক্ৰম দা বুলিয়েই মাতোঁ। মোৰ অৰুন্ধতী ভানুপ্ৰিয়া হোৱাৰ যিটো যাত্ৰা আচলতে, সেই যাত্ৰাটোত বহুকেইজন ব্যক্তি, লগতে মোৰ ঘৰুৱা গোটেইখিনি ফেমিলি, নামটোতো থাকেই। তাৰ মাজতে বিক্ৰম দাও এটা অন্যতম নাম। আৰু সমূহ অসমবাসীয়ে মোক আজিলৈকে যিখিনি মৰম দিছে, মইতো কৃতজ্ঞ আপোনালোকৰ ওচৰত। আৰু সেই আপোনালোকৰ ওচৰ চাপি যাব পৰাকেই আজি অৰুন্ধতী ভানুপ্ৰিয়া যিটো নাম, সেই নামটোৰ অন্যতম ব্যক্তি মই যিহেতুকে কৈছোঁৱেই বিক্ৰম দা। মই চিম্পলি যদি ক'বলৈ যাওঁ আচলতে, মই ঘৰত যদি ডাঙৰকৈ হাঁচি এটাও মাৰোঁ, মই বিক্ৰম দাক ৰাতি ফোন কৰোঁ, বিক্ৰম দা এনেকুৱা হৈছে। তো মই বিক্ৰম দাক তেনেকেই পাইছোঁ। আৰু মোৰ বিশ্বাস যে আজিলৈকে বিক্ৰম দাৰ ওচৰত যিমানখিনি মানুহ আহিছে, যিসকলে তেওঁৰ পৰা উপকৃত, মানে সকলোখিনি উপকৃত হৈছে বুলি মই ভাবোঁ। আৰু যিমানখিনি মানুহ আহিছে বিক্ৰম দাৰ ওচৰত কেতিয়াও নিৰাশ হৈ নাযায় আচলতে। আৰু ময়ো তাৰে ব্যতিক্ৰম নহয়, যিহেতুকে কৈছোঁৱেই। আৰু মই এইটোও ক'ব বিচাৰিম যে আমাৰ মতে যিটো যাদুৰ বুলি এটা যিটো থাকে, বা এষ্ট্ৰলজি হওক বা যিয়ে নহওক, সেইটো আচলতে আমাৰ কাৰণে এটা নুবুজা বিষয়। কিন্তু তাৰ পাছতো বিক্ৰম দাই ইমান সহজভাৱে আমাক বুজায়, বা যিখিনি মানুহ আছে যিকোনো ধৰণৰ প্ৰব্লেমছ লৈ পেলাই যেতিয়া বিক্ৰম দাৰ ওচৰলৈ আহে, মই মানে ভাবোঁ এইটো গেৰেণ্টি দি ক'ব পাৰোঁ আচলতে, যে বিক্ৰম দাৰ চেম্বাৰৰ পৰা ওলোৱাৰ পাছত হয়তো 25% প্ৰব্লেম হয়তো ছল্ভ হৈ যায়, মানে কাৰণ মই তেনেকৈ এক্সপিৰিয়েঞ্চ কৰিছোঁ। আৰু মই বিচাৰিম যে বিক্ৰম দাৰ এই যিটো মানুহক সুখী কৰি ৰাখিব পৰাৰ যিটো গুণ, বা মানুহক জীয়াই ৰাখিবৰ পৰা যিটো বিক্ৰম দাৰ পৰা যিটো সাহস পোৱা যায়, সেই চেষ্টাটো বিক্ৰম দাৰ যাতে অব্যাহত থাকে, তাৰে কামনা কৰিম। আৰু লগতে বিক্ৰম দাৰ লগত জড়িত থকা সমূহ কৰ্মকৰ্তাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকো ইমান ভালকৈ তেওঁলোকৰ ৰেছপন্স হওক বা গোটেইখিনি, আপোনালোকে যিসকলে ইয়ালৈ অহা নাই, মই ক'ব বিচাৰিম যে আপোনালোকে আহি, বা আপোনালোকৰ কিবা সৰুৰ পৰা সৰু যদি কিবা অসুবিধা আছে, আপোনালোকে আহি পেলাই ইয়াতে নিশ্চয়কৈ 100% আপোনালোকে উপকাৰ পাব বা উপকৃত হ'ব। আৰু তথাপিতো মই এইটোৱেই আশা কৰিম যে বিক্ৰম দাৰ যিটো চেষ্টা, আৰু মানুহৰ মাজত যেনেকৈ বিক্ৰম দা বিয়পি আছে, তেনেকৈ সদায় বিয়পি থাকক। আৰু মই এটা কথাই ক'ম, বিক্ৰম দা আনতকৈ পৃথক। সেইটো কিয়, সেইটো আপোনালোকে বিক্ৰম দাৰ ওচৰলৈ আহিলে গম পাব। মই এইটো গেৰাণ্টি দি ক'ব পাৰিম। বাকী আপোনালোকে যাৰ ওচৰতে নাযাওক কেলৈ, মই নকওঁ যে তেওঁসকল বেয়া বা নাযাব বুলি মই কেতিয়াও নকওঁ। খালি মই এইটো ক'ব বিচাৰিম যে বিক্ৰম দা আনতকৈ যথেষ্ট পৃথক। সেইটো আপোনালোকে আহিলে নিজে উপলব্ধি কৰিব, নিজে অনুভৱ কৰিব পাৰিব। আৰু মই যিহেতুকে 25 বছৰো হৈছে বিক্ৰম দাৰ যাত্ৰা, তো এই যাত্ৰা যাতে অব্যাহত থাকক। মই অৰুন্ধতী ভানুপ্ৰিয়াই বিক্ৰম দাৰ লগত জড়িত সমূহ ষ্টাফ হওক, বা বিক্ৰমাদিত্য স্পিৰিচুৱেল চেণ্টাৰ, এষ্ট্ৰ' এণ্ড স্পিৰিচুৱেল চেণ্টাৰৰ লগত জড়িত সমূহ কৰ্মকৰ্তাকো শুভকামনা জনাইছোঁ। লগতে বিক্ৰম দাৰ সুস্বাস্থ্য, আৰু লগতে তেওঁৰ যিটো সাধনা, তেওঁৰ যিটো চেষ্টা, সেয়া সদায় অব্যাহত থাকক, সেয়াই কামনা কৰিছোঁ। সকলো ভালে থাকক। আৰু মই বিচাৰিম যে আপোনালোক সকলো এবাৰ হ'লেও বিক্ৰম দাৰ ওচৰত আহক। মই কৈছোঁৱেই নহয়, চেম্বাৰৰ পৰা ওলাই গ'লেই 25% হ'লেও আপোনালোকে উপকৃত হ'ব। সেইটো মোৰ গেৰেণ্টি, সেইটো অৰুন্ধতী ভানুপ্ৰিয়াৰ ফালৰ পৰা গেৰেণ্টি। আৰু সেয়াই ক'বলগীয়া। ধন্যবাদ। সকলো ভালে থাকক। আপুনি যদি জীৱনত কিছুমান সমস্যাৰে যুঁজি আছে, আৰু সেই সমস্যাৰ সঠিক সমাধান বিচাৰি পোৱা নাই, তেনেহ'লে ইয়াৰ সঠিক সমাধানৰ বাবে আজিয়ে যোগাযোগ কৰক বিক্ৰমাদিত্য এষ্ট্ৰ' এণ্ড স্পিৰিচুৱেল চেণ্টাৰত। যোগাযোগৰ নম্বৰ 8822233200।